এনেকুৱা ৰাতিপুৱা হ'ল সকলোৱে নিজৰ কাম কাজ কৰিবলৈ ব্যস্ত হৈ পৰোঁতে মই মোৰ ঘৰত আহি কিনে মাংস দি কিনে ভাত বনাইছিলে, মাংস দি কিনে ভাত খাই দিলোঁ। এই চাওক মাংস দি কিনে ভাত খাই কিনে ৰাতিপুৱা কোনফালে ওলাম ভাবিছোঁ। ভাবি থকাৰ সময়তেই মনত পৰিলে আজি পলিঅ' ৰবিবাৰ। তো মোৰ ভাত খোৱাতে সময় বেছি লগা নাই। মই খাওঁতে এইফালে ৰেডি হৈ পৰিলে আৰু মই ওলাই আহিলোঁ। পলিঅ' ৰবিবাৰ আজি, সেইকাৰণে মোৰ সৰু ছোৱালীটোক মই পলিঅ' খুৱাবলৈ লৈ ওলাই আহিলোঁ। এইফালে ৰাস্তা ছাগলী আহি গৈছে মাজতে। এনেকা কৰোঁতে আমাৰ পলিঅ' চেণ্টাৰ, পলিঅ' বুথ আহি পালে। গাড়ী ৰখালোঁ। এইফালে ছোৱালীক এইফালে পলিঅ' খুৱাবলৈ ৰেডি। এইফালে পলিঅ' খোৱা শেষ, টিক মাৰ্ক মাৰি দিলে হাতত। এইফালে বেনাৰটো অলপ ভিডিঅ' উঠাই দিলোঁ আৰু এতিয়া ভিডিঅ'টো লাহেকৈ সমাপ্ত ফালে গৈছে। আপোনালোকে আশা কৰিছোঁ ভিডিঅ'টো অলপ হ'লেও ভাল পাইছে নেকি। আপোনালোকেও যাওক, আপোনালোকৰ ল'ৰা ছোৱালীক পলিঅ' খুৱাওক আৰু আপোনালোকৰ নিজৰ দায়িত্ব সম্পূৰ্ণৰূপে পালন কৰক। ধন্যবাদ।